এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি লৈ আহিছোঁ অলপ বেলেগ ধৰণে বনোৱা চিকেনৰ ৰেচিপি। গতিকে দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো বলক। প্ৰথমতে মই ল'ম 1 কেজি মাংস। এতিয়া মই দি দিম পেষ্ট কৰি লোৱা আধা ফাল নাৰিকল। আৰু ইয়াৰ পিছত কাজু আৰু খিচমিচ পেষ্ট কৰি লোৱা দি দিম। মিক্সিত পেষ্ট কৰি লোৱা 4টা পিঁয়াজো দি ল'ম। এতিয়া দি দিম জোখমতে হালধি, 1 চামুচ চয়া চচ, জোখমতে নিমখ, 1 চামুচ জিৰা, 1 চামুচ চিকেন মছলা, 1 চামুচ কাশ্মীৰী পাউডাৰ, 1 চামুচ তন্দুৰী মছলা, হাফ চামুচ ৰেড চিলি পাউডাৰ। চামুচ নেমু টেঙাৰ ৰস, 1 চামুচ আদা নহৰু বটা, অলপমান কস্তুৰী মেথি আৰু 2 চামুচ বাটাৰ দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া 2 বা 3 ঘণ্টাৰ কাৰণে ভালদৰে ঢাকনিৰে ঢাকি ৰাখি দিম। তাৰ পিছত এটা বাউলত অলপমান বাটাৰ ব্ৰাছ কৰি চিকেনখিনি দি ল'ম। এতিয়া প্ৰথমতে অভেনটো 180 ডিগ্ৰীত প্ৰিহিট কৰি ল'ম 10 মিনিটৰ বাবে। 10 মিনিট পিছত চিকেনখিনি দি 180 ডিগ্ৰীত 15 মিনিটৰ কাৰণে ৰাখি ল'ম। পোন্ধৰ মিনিটৰ পিছত ভালদৰে এবাৰ চিকেনখিনি লৰাই ল'ম। ভালদৰে লৰাই উঠি আকৌ 15 মিনিটৰ কাৰণে দি দিম। পোন্ধৰ মিনিট পিছত অভেনত বনোৱা চিকেনৰ ৰেচিপি ৰেডি হৈ গ'ল। মোৰ যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান। আৰু সকলোৱে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।